গুড মৰ্নিং সকলোলৈকে পুৱাৰ শুভেচ্ছা জনাই আজি আমি এটা যাত্ৰা আৰম্ভ কৰিছোঁ কাহিলীপাৰাৰ পৰা বৰদোৱা থান লগতে মৃত্যুঞ্জয় শিৱ মন্দিৰ। মই 4 তাৰিখত গৈছিলোঁ মন্দিৰলৈ, সকলোকে দেখুৱাইছিলোঁ। আজি পুনৰ আমাৰ ৰাইজসকলৰ লগত আহিছোঁ এখন ট্ৰেভেলাৰত। ইমান ভাল লাগিছে ট্ৰেভেলাৰখন। আহিছে সকলো বাইদেউসকল আহিছে। আজিও সেই পুৰুষৰ সংখ্যা কম। ভৰ্তি ট্ৰেভেলাৰ লাষ্টলৈকে। আজি আমাৰ ভাল লাগিছে হয় না? আগতে এদিন আহিছিলোঁ পিকনিক খাবলৈ, আজি পুনৰ আহিলোঁ। আমাৰ এজনী বাইদেৱে যোৱাবাৰ কৈছিলে ধুনীয়াকৈ, আমি আজি আকৌ পিকনিক খাবলৈ আহিছোঁ। আজি ধৰ্ম অনুষ্ঠান বৰদোৱা থান মৃত্যুঞ্জয় শিৱ মন্দিৰ হয় নহয়? আজি আমাৰ বেছি ভাল লাগিব। পিকনিকত খোৱাতকৈ বেছি ভাল লাগিব। ভাল লাগিব দিয়ক দিয়ক দিয়ক। সকলোৰে যাত্ৰা শুভ হওক, আমাৰ সকলোৰে যাত্ৰা শুভ হওক সেই ভাবিছোঁ না। ভগৱানকো ভাবিছোঁ থেতেলিয়ে শেষ কৰিছে দেই। আমাৰ যাত্ৰা শুভ হওক। মাছখন লগাই থ'লে ভগৱানেও আজি পৰা বেয়া পাব, কাৰণ কালি এবাৰ SOP ওলাই গ'ল যে বন্ধ। কেনেকুৱা লাগিছে? ভালেই বাইদেউ, ভাল লাগিছেনে? ভাল, পূৰা ভাল। মাছ লগাই কেনেকুৱা লাগিছে? ভাল লাগিছে বাইদেউ, কেনেকুৱা লাগিছে আজি? আগতে এনেকৈ আহিছেনে থানলৈ? আহিছে, ভাল লাগিছে দিয়া। বৰণী বাইদেউ চাহ তাহ খালোঁ, এতিয়া কিবা এটা বহুত ভাল লাগিছে আহি হয়। পিকনিকতকৈ আজি বেছি ভাল লাগিব হয় নাই? পিকনিকতকৈ আজি বেছি ভাল লাগিব বাইদেউ। পিকনিকতকৈ ভাল লাগিব নে বেয়া লাগিব? ভাল লাগিব দিয়ক। আমাৰ যাত্ৰা সকলোৰে শুভ হওক সেই কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। গাড়ীত চিট ফুল। আমি এতিয়া সুন্দৰ ৰাস্তাইদি আহি আছোঁ। ড্ৰাইভাৰে গাড়ী চলাই আছে। ভাল লাগিছে আজি। ইয়াৰ পিছত আমি প্ৰথমে সোমাম বৰদোৱা থান। বৰদোৱা থানতো নিশ্চয় খুবেই ভাল লাগিব। মই আগতে বৰদোৱা থানত অহা নাই, আজি আহিম। তাৰপিছত যাম আমি মৃত্যুঞ্জয় শিৱ মন্দিৰ। মৃত্যুঞ্জয় মন্দিৰত মই 4 তাৰিখত গৈছিলোঁ, তথাপি আজি যাম কাৰণ যিহেতুকে বহুত ভাল লাগে। এতিয়া প্ৰথমে আমি বৰদোৱা থান চাম। সেই থানৰ মহিমা আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিম। এইখন 4ৰ্থখন গেট। এতিয়া আমি 4ৰ্থখন গেট পালোঁ। আমি এইফালেদিয়ে সোমাই যাম থানলৈ। পৰিৱেশটো খুব ভাল লাগিছে। এখন মূল গেট। আমি এতিয়া সোমাই যাম ইয়াৰ ভিতৰলৈ। হাত ভৰি ধোৱাৰ সুব্যৱস্থা আছে বুলি কৈছে। আমি হাত ভৰি ধুম ইয়াতে, তাৰপিছত আমি সোমাই যাম। সেয়া আমি আহি আছোঁ। বনায়ো আছে আৰু বহুতখিনি। আমি এতিয়া মূল মন্দিৰৰ ভিতৰ ভাগ সোমাম। ভগৱন্ত চৰণ জয়ন্তী। এয়া বৰদোৱা থান মূল মন্দিৰৰ ভিতৰৰ ভাগ। কি জ্বলালোঁ আমি এনেদৰে। এইখিনিতে বেছি জ্বলি গৈছে, এইখিনিতে ভিতৰলৈ সোমাব নিদিয়ে। এনেকৈ এটা চাকি জ্বলাব লাগে। মানুহবিলাক বহি আছে। ভকতে ভিতৰত নাম প্ৰসংগ কৰি আছে আৰু মানুহবিলাক বাহিৰত বহি আছে। বাহিৰতে বহিবলৈ দিয়ে, ভিতৰত ভকতে প্ৰসংগ কৰি আছে। এইবাৰ কৰে আমি নাজানো। ভিতৰত ভকতে প্ৰসংগ কৰি আছে। মেইন নামঘৰটোত কৰা নাই। মই আগত অহা নাই, ইমান বস্তুটো বুজি পোৱা নাই, কিন্তু মানুহবিলাক চব বহি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। মানুহবিলাক আহিছে, বহুত মানুহ। ভাল লাগিছে। এয়া গোসাঁই পদৰ চিহ্ন। গোসাঁই পদৰ জল বুলি আমাক প্ৰভুৱে ক'লে। আমি আহি চালোহি, প্ৰভু বহি আছে, পদজল দিছে আমাক। গোসাঁই ভৰি বহুত ভাল লাগিছে। দবা ভাজিছে, শংখ বাজিছে, গোসাঁইৰ নাম
ৰ'বা বৰদোৱা থানৰ এই ভকতৰ নাম ইমান ধুনীয়া লাগিছে এখন মীন আসন বহুত ভাল লাগিছে ইমান ভাল লাগিছে বহুত ভাল লাগিছে ভগৱন্তৰ ভক্তি ভকত লেখ ভকত মীন আসন এখন মীন আসন আমি এতিয়া বৰদোৱা থানৰ পৰা দ্বিতীয় সাক্ষী প্ৰসংগ হৈ আছে আমি বৰদোৱা থানৰ পৰা এতিয়া ওলাই আহিবলৈ বিচাৰিছোঁ ভকতৰ নাম লৈ আছে ভকতে নাম লৈ আছে তাৰে পৰা ওলাই আহিবলৈ বিচাৰিছোঁ কাৰণ আমি আৰু মৃত্যুঞ্জয় শিৱ মন্দিৰ গোসাঁই ভাল লাগিছে হ'লেও যাবগৈ লাগিব কাৰণ আকৌ আমি গুৱাহাটী পাবগৈ লাগিব মৃত্যুঞ্জয় মন্দিৰত সোমাই পেলাই মীন আসনখন আমি সেইকাৰণে ওলাই আহিলে ভগৱন্তৰ চৰণ